শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ ফেক্টৰীৰ আন এটা ভিডিঅ'লৈ। এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ সৈতে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ বাবে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। আপুনি যদি ভেঞ্চাৰ স্কুলৰ শিক্ষক বা আপুনি যদি ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ সম্পৰ্কিত তেনেহ'লে আপোনালোকৰ বাবে এই খবৰটো অতিকৈ গুৰুত্বপূৰ্ণ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে গোটেইখিনি বস্তু বুজি পাব। পলম নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিয়ক এনেধৰণৰ ভিডিঅ'ৰ আপডেট পোনপ্ৰথমতে পাই থাকিবলৈ। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে বিদ্যালয় প্ৰাধিকৰণৰ প্ৰতিশ্ৰুতিৰে ভোটৰ ৰাজনীতি কৰি ক্ষমতালৈ অহা সোণোৱাল চৰকাৰৰ দিনত চূড়ান্তভাৱে প্ৰতাৰিত হ'ল ভেঞ্চাৰ স্কুলৰ শিক্ষকসকল, যাৰ বাবে 23 বছৰে প্ৰাধিকৰণৰ মুখ নেদেখাকৈ বিনা বেতনে শিক্ষকতা কৰি আজি অকাল মৃত্যুক সাৱটিলে তেনে এগৰাকী শিক্ষকে। দৰঙৰ দগিয়াপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক কমলেশ্বৰ কলিতাই বিদ্যালয় প্ৰাধিকৰণৰ মুখ নেদেখাকৈ নিয়তিৰ ওচৰত হাৰ মানি পৃথিৱীৰ পৰা বিদায় ল'বলগীয়া হ'ল। উল্লেখযোগ্য যে 52 বছৰীয়া শিক্ষকগৰাকীয়ে ব্ৰেইন টিউমাৰ হৈ অসুস্থ হোৱাত স্থাৱৰ অৱস্থাৰ সম্পত্তি বিক্ৰী কৰি আৰু ৰাইজৰ দান বৰঙণিৰে কিছুদিন চিকিৎসা কৰিছিল যদিও প্ৰয়োজনীয় অৰ্থৰ অভাৱত উন্নত চিকিৎসা কৰিব নোৱাৰি কিছুদিন পূৰ্বে ৰোগীক ঘৰলৈ উভতাই আনিবলৈ বাধ্য হৈছিল। মন্ত্ৰী বিধায়কৰ দুৱাৰে দুৱাৰে ঘূৰিও সহায় নাপালে শিক্ষকগৰাকীৰ পত্নীয়ে। আজি নিয়তিৰ শীতল বুকুত শুই পৰিল দুৰ্ভগীয়া শিক্ষকগৰাকীয়ে। ৰাজপথ আৰু মন্ত্ৰী বিধায়কৰ সন্মুখত আন্দোলন কৰিবলৈ আৰু নাযায়। ন্যায়প্ৰাপ্তিৰ বাবে অনাশন ধৰ্মঘটত বহিবলৈ নাযায় তেওঁ। মনৰ দুখ কষ্ট ভোগ বেদনা বুকুত বান্ধি চিৰদিনৰ বাবে বিদায় মাগিলে দুৰ্ভগীয়া শিক্ষকগৰাকীয়ে। প্ৰিয় শিক্ষকগৰাকীক হেৰুৱাই চিয়মান হৈ পৰিছে চতুৰ্থ শিক্ষকসকলৰ উপৰিও স্থানীয় ৰাইজে। শিক্ষকগৰাকীৰ এই অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে অসম শিক্ষা কৰ্মচাৰী ঐক্য মঞ্চই। এক প্ৰেছ টকত ঐক্যমঞ্চৰ দৰং জিলা সমিতিৰ সভাপতি আব্দুল হামিদে শিক্ষকগৰাকীৰ পৰিয়ালৰ ওচৰত সমবেদনা জ্ঞাপন কৰি মৃত শিক্ষকগৰাকীৰ পৰিয়ালক মানৱতাৰ দৃষ্টিৰে চাই আৰ্থিক সহায় দিবলৈ দাবী জনায়। ইপিনে শিক্ষকগৰাকীৰ মৃত্যুত অনুষ্ঠান প্ৰতিষ্ঠানসমূহে শোক প্ৰকাশ কৰিছে। আপোনালোকে এতিয়া সম্পূৰ্ণ তথ্যটো দেখিবলৈ পাইছে। এজন 52 বছৰীয়া শিক্ষকে 23 বছৰ পৰ্যন্ত শিক্ষাদান কৰি তেওঁ প্ৰাধিকৰণৰ মুখ নেদেখাকৈ বেতনৰ মুখ নেদেখাকৈ তেওঁ অকাল মৃত্যুক সামৰি তেওঁ এই পৃথিৱীখনৰ পৰা চিৰ বিদায় ল'বলগীয়া হৈছে। আপোনালোকে এতিয়া দেখিবলৈ পাইছে। গতিকে আমাৰ বিজেপি চৰকাৰে তথা আমাৰ চৰকাৰে ভেঞ্চাৰ স্কুলৰ প্ৰতি থকা দায়িত্ব কিমান দূৰ কেনেকৈ পালন কৰি আছে এয়া আপোনালোকে দেখিবলৈ পাইছে। ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে প্ৰতাৰিত হৈ আহিছে বছৰে বছৰে। এনেকৈ কিমান দিন আৰু প্ৰচাৰিত হৈ থাকিব? তাৰ বাবে চৰকাৰে এক বিধি ব্যৱস্থা হাতত ল'ব লাগে। আপোনালোকে ইয়াতে সম্পূৰ্ণ তথ্যটো দেখিবলৈ পাইছে। আশা ৰাখিছোঁ ভিডিঅ'টো চাই আপোনালোকক ভাল লাগিছে। যদি ভিডিঅ'টো চাই আপোনালোকক ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো এনেধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাবলৈ।